নমস্কাৰ, মই পাৰভেজ মেহেদি, জিলা সমন্বয়ক পোষণ অভিযান দৰঙৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত আলোচনা কৰিম, যদি কোনো অংগনবাদী কৰ্মীয়ে পোষণ ট্ৰেকাৰত হিতাধিকাৰীৰ নাম ভুলতে আপলোড কৰে বা দুবাৰ বা মাল্টিপল টাইমছ যদি আপলোড কৰে, সেই হিতাধিকাৰীৰ নামটো কিদৰে আমি ডিলিট কৰিব পাৰিম সেইটোৰ বিষয়ে আজি আলোচনা কৰিম। আৰু ইয়াৰ বাবে আমাৰ অংগনবাদী কৰ্মী, ছুপাৰভাইজাৰসকল আৰু আমাৰ পোষণ অফিচিয়েলসকলে কিদৰে এই প্ৰচেছটো সম্পন্ন কৰিব লাগে তাৰ বিষয়ে আজি সম্পূৰ্ণভাৱে আলোচনা কৰিম। অ'কে, ইয়াৰে মই এটা অংগনবাদী ৱৰ্কাৰৰ লগইন আইডিৰ পৰা লগইন কৰিছোঁ, য'ত নেকি এই প্ৰব্লেমটো হৈ আছে। মই আপোনালোকক দেখাব বিচাৰোঁ কি ধৰণে প্ৰব্লেমটো হয়। ইয়াতে চিলড্ৰেন 6 months to 3 yearsৰ যিটো কেটেগৰী আছে, ইয়াতে ক্লিক কৰিলোঁ আমি। ক্লিক কৰাৰ পিছত আমাৰ বেনিফিচিয়াৰী লিষ্টটো আহি গ'ল। ইয়াতে আপোনালোকে দেখা পাব বেনিফিচিয়াৰীৰ নাম আকলিমা খাতুন, ডটাৰ অফ আছমাত আলী, আৰু এটা ছেইম নামৰ আছে আকলিমা খাতুন, ডটাৰ অফ আছমাত আলী। এই দুয়োটা বেনিফিচিয়াৰী যিকোনো এটা হ'ব লাগিছিলে, কিন্তু দুবাৰ মাল্টিপল টাইমছ আপলোড কৰিছে অংগনবাদী কৰ্মীজনে। চ' ইয়াৰে এটা আমি ডিলিট কৰিব লাগিব। যদিহে অংগনবাদী ৱৰ্কাৰজনীয়ে দুয়োটা নাম আৰু ডিটেইলছ একে ডিটেইলছে ভৰাইছে, তেতিয়া আমি যিকোনো এটা ডিলিট কৰি দিলেই হৈ যাব। কিন্তু অংগনবাদী ৱৰ্কাৰে নিজৰ ফালৰ পৰা এইটো ডিলিট কৰিব নোৱাৰিব সদ্যহতে। সেয়ে এই ডাটাখিনি কি কৰিব লাগিব, ছুপাৰভাইজাৰ বাইদেউসকল বা আমাৰ ব্লক লেভেল পোষণ অফিচিয়েলছ বা ডিষ্ট্ৰিক্ট লেভেল পোষণ অফিচিয়েলছৰ লগত তেওঁলোক যোগাযোগ কৰিব লাগিব থ্ৰু ছুপাৰভাইজাৰ্ছ। এতিয়া চাওক, মই এটা এক্সাম্পল দেখাব বিচাৰিছোঁ আপোনালোক। ইয়াতে আপোনালোকে চাব পাৰিব আকলিমা খাতুন, ইয়াতেও এটা আছে নাম আৰু এটা আছে আকলিমা খাতুন, দুইটাতে নাম মানে ডাবল এণ্ট্ৰি কৰিছে। আৰু লগতে কি কৰিছে, দুইটাৰে ডাটাও অলপ বেলেগ ধৰণৰ আছে। ডেট অফ বাৰ্থ আছে 2/2/2020, আন এটা যিটো হিতাধিকাৰীৰ নাম আছে এইটোত দিয়া আছে ডেট অফ বাৰ্থ 24/1/2020। এতিয়া অংগনবাদী কৰ্মীজনীয়ে কৈছে 24/1/2020 যিটো আছে ডাটা সেইটোৱে শুদ্ধ। তাৰমানে আমি ইয়াৰ ওপৰত যিটো আছিলে আকলিমা খাতুন সেইটো ডিলিট কৰিব লাগিব। কিছুমান ক্ষেত্ৰত কি হয়, গোটেইখিনি ডাটা ছেইম থাকে, ডেট অফ বাৰ্থ, নেইমছ গোটেইখিনি ছেইম থাকে, কিন্তু মাল্টিপল টাইমছ আপলোড হৈ গৈছে। তেতিয়া আমি যিকোনো ৰেণ্ডমলি আমাৰ ডেছবৰ্ডৰ পৰা ডিলিট কৰিব পাৰোঁ। কিন্তু এই ক্ষেত্ৰত যিহেতু ডেট অফ বাৰ্থ যিটো শুদ্ধ আছে সেইটো আমি ৰাখিব লাগিব, আৰু ভুল থকাটোৱে ডিলিট কৰিব লাগিব। সেইকাৰণে আমি ডেছবৰ্ডত কি ধৰণে ৰিফ্লেক্ট হয় বস্তুখিনি আমি এবাৰ চাই লৈছোঁ। অ'কে, হিয়াৰ ইজ দ্য ডেছবৰ্ড ফৰ আৱাৰ পোষণ অফিচিয়েলছ। আমাৰ ব্লক কোঅৰ্ডিনেটৰ, ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ, ব্লক প্ৰজেক্ট এছিষ্টেণ্ট, ডিষ্ট্ৰিক্ট প্ৰজেক্ট এছিষ্টেণ্ট, মেইনলি পোষণ অফিচিয়েলছে এই ডেছবৰ্ডটো চাব লাগে, মনিটৰিং কৰিব লাগে, আৰু বেনিফিচিয়াৰী ডিএক্টিভেশ্যনৰ কাৰণে এই ডেছবৰ্ডৰ পৰাই তেওঁলোকে কৰিব লাগে। চ' কেনেকৈ কৰিব লাগিব আমাৰ পোষণ অফিচিয়েলছসকলে ভালদৰে চাই ল'ব। ফাৰ্ষ্টত ৰিপৰ্টছত যাব লাগে, ৰিপৰ্টছত গৈ বেনিফিচিয়াৰীত ক্লিক কৰিব লাগে। ক্লিক কৰাৰ পিছত গোটেই বেনিফিচিয়াৰী ডাটাখিনি আহি যায়, কিন্তু আমাৰ ফিল্টাৰ অপশ্যন যিহেতু আছে, আমি ইজিলি চাৰ্চ আউট কৰিবৰ কাৰণে ফিল্টাৰ অপশ্যনটো ইউজ কৰিম। ডিষ্ট্ৰিক্ট নেম চুজ কৰিলোঁ, প্ৰজেক্ট চুজ কৰিলোঁ, ছেক্টৰ আপুনি চুজ কৰিব পাৰে যদি একজেক্ট ডিটেইলছটো জানে আপুনি। বেনিফিচিয়াৰী টাইপ চাওক, আমাৰ বেনিফিচিয়াৰীটো আছিল চিলড্ৰেন 6 months to 3 years, এইটো কেটেগৰী। চ' এইটো ক্লিক কৰি ল'লোঁ। আৰু ইয়াতে তলত দেখাব এণ্টাৰ মোবাইল নাম্বাৰ ফৰ চাৰ্চ আৰু এণ্টাৰ নেম ফৰ চাৰ্চ। চাওক, ইয়াতে যদি বেনিফিচিয়াৰী একজেক্ট নামটো আপোনালোকে দি কিনে চাৰ্চ কৰে, সোনকালে ৰিজাল্টটো ওলাই যায়, চাৰ্চ ৰিজাল্টটো। চ' মই ইয়াতে বেনিফিচিয়াৰী নামটো দিলোঁ, চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ পিছত আপোনালোকে চাওক, ইয়াতে শ্বয়িং 4 বেনিফিচিয়াৰীজ, মানে 4টা বেনিফিচিয়াৰী দেখাইছে সেইটো ছেক্টৰৰ আণ্ডাৰত। এতিয়া আমি ফাইণ্ড আউট কৰিব লাগিব একজেক্টলি কোনটো বেনিফিচিয়াৰী ডাবল হৈ আছিল আৰু ডিলিট কৰিব লাগিব। ইয়াতে 4টা আছে, 4টাৰ ভিতৰত আপুনি চিলেক্ট কৰিব লাগিব কোনটো হয়। আপুনি যিকোনো ৰেণ্ডমলি ইয়াৰ পৰা ডিলিট কৰিব নোৱাৰে, কাৰণ ইয়াৰ পৰা ডিলিট কৰাৰ লগে লগে অংগনবাদী ৱৰ্কাৰৰ লেভেলৰ পৰাও সেইটো অট'মেটিকেলি ডিলিট হৈ যাব। সেইকাৰণে বহুত সাৱধানে কেয়াৰফুলি ইয়াৰ পৰা আপুনি চিলেক্ট কৰি ডিএক্টিভেট কৰিব লাগিব। তাৰ কাৰণে চাওক, ইয়াতে কি কি আছে, আমাৰ নেম আছে, মোবাইল নাম্বাৰছ আছে, AWC কোড আছে, ঠিক আছে। এতিয়া আমাৰ যিটো অংগনবাদী চেণ্টাৰৰ ডাটাখিনি দিছিলে সেইটো হ'ল AWC কোড থকা 209। প্ৰথমতে আপুনি দেখা পাব 209, 209 এই দুটাৰ, তাৰমানে এই ওপৰৰ দুটাৰ ফাৰ্ষ্টটো আৰু থাৰ্ডটো ইয়াৰ ভিতৰত আমি ডিলিট কৰিব লাগিব, ঠিক আছে। এতিয়া কথাটো হ'ল
দুইটাৰে নাম যিহেতু আকলিমা খাতুন ইয়াৰ ভিতৰত কোনটো আমি ডিলিট কৰিম যদি গোটেইখিনি শুদ্ধ ডাটা থাকে দুইটাৰে তাৰে যিকোনো আমি এটা ডিএক্টিভেট কৰি দিব পাৰোঁ কেনেকৈ ডিএক্টিভেট কৰিব পাৰোঁ ইয়াতে ৰাইট ছাইডত অপশ্যন এটা আছে ডিএক্টিভেট বুলি ডিএক্টিভেটত ক্লিক কৰি দিয়াৰ লগে লগে অট'মেটিকেলি সেই বেনিফিচিয়াৰীটো অংগনবাড়ী ৱৰ্কাৰৰ পোষণ ট্ৰেকাৰ এপৰ পৰা গুচি যাব কিন্তু এই ক্ষেত্ৰত কি হৈছে আমাৰ ডেট অফ বাৰ্থ বেলেগ থকা কাৰণে যিটো ডেট অফ বাৰ্থ শুদ্ধ আছে সেইটো ৰাখিব লাগিব ইয়াতে আৰু ভুল ডেট অফ বাৰ্থ থকা ডিটেইলছটো আমি ডিএক্টিভেট কৰিব লাগিব ঠিক আছে পোষণ অফিচিয়েলছখিনি অলপ মন কৰিব লাগিব যিহেতু আমাৰ ডাটাখিনি অলপ বেলেগ আছে মানে ডেট অফ বাৰ্থ এটাত ভুল আছিলে এটাত শুদ্ধ আছিলে চ' শুদ্ধটো ৰাখি কিনে আমি ডেট অফ বাৰ্থ ভুল যিটো আছিলে সেইটো ডিএক্টিভেট কৰিব লাগিব বা ডিলিট কৰিব লাগিব যিহেতু মাল্টিপল হৈ আছে সেইকাৰণে মই অলপ আপোনালোকে অলপ R&D কৰিব যে ডিফাৰেঞ্চিয়েট কেনেকৈ কৰিব পাৰি চ' হোৱাট আই হেভ ডান হিয়াৰ মোবাইল নাম্বাৰটো মই চেঞ্জ কৰি দিলোঁ আপডেট কৰি দিছোঁ তাতে ফ্ৰম অংগনবাড়ী ৱৰ্কাৰ লেভেল চ' ডেট আই কেন আইডেণ্টিফাই হুইচ ওৱান ইজ কাৰেক্ট এতিয়া মই 1 2 3 4 5 6 7 8 9 0 বুলি মোবাইল নাম্বাৰটো আপডেট কৰিছোঁ সেইকাৰণে এইটো ডিফাৰেঞ্চিয়েট হৈ গ'ল যে মই এই বেনিফিচিয়াৰীটোহে ডিলিট কৰিব লাগিব ওপৰটো কাৰেক্ট আছে সেইটো মই ৰাখি দিম চ' এইটো বেনিফিচিয়াৰী মই ডিলিট কৰিব লাগিব তাৰ কাৰণে কি কৰিব লাগিব ৰাইট ছাইডত ৰাইট এক্সট্ৰিম ৰাইটত একশ্যন বুলি আছে তাতে ডিএক্টিভেট বুলি অপশ্যন এটা আছে এই ডিএক্টিভেট অপশ্যনত ক্লিক কৰাৰ লগে লগে আমাৰ এটা ডায়লগ আহিছে কনফাৰ্ম আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু ডিএক্টিভেট দিছ বেনিফিচিয়াৰী চ' কি কৰিব লাগিব য়েছ কৰি দিয়াৰ লগে লগে ওপৰত আহিছে ষ্টেটাছ হেজ বিন চেঞ্জ ছাকচেছফুলি চ' এইদৰে আমি বেনিফিচিয়াৰী ডিলিট কৰিব পাৰোঁ কেনেকৈ কৰিব পাৰোঁ আপোনালোকে ইতিমধ্যে দেখা পাইছে আৰু এইখিনি বস্তু আমাৰ পোষণ অফিচিয়েলছসকলে থ্ৰু ছুপাৰভাইজাৰ্ছ কোঅৰ্ডিনেশ্যন কৰি কিনে কৰিব লাগিব তাৰ কাৰণে অংগনবাড়ী ৱৰ্কাৰে ডাটাখিনি তেওঁলোকক দিব লাগিব আশা কৰোঁ আপোনালোকে বুজি পাইছে অ'কে লেটছ চেক ৱেডাৰ ইট হেজ গন ফ্ৰম দ্য অংগনবাড়ী ৱৰ্কাৰ লেভেল অৰ নট চ' কি কৰিম আমি চিলড্ৰেন যিটো কেটেগৰী আছে ইয়াতে ক্লিক কৰিছোঁ 6 months to 3 years চাওক বেনিফিচিয়াৰীটো গৈছে নাই ইয়াৰ পৰা অ'কে চেক কৰিছোঁ চাওক আকলিমা খাতুন ইয়াতে এটাহে আছে বেনিফিচিয়াৰী আগতে দুটা আছিল আৰু আমি যিটো ডিলিট কৰি দিলোঁ ডিএক্টিভেট কৰি দিওঁ চ' ইয়াৰ পৰা ৰিয়েল টাইম একদম কম সময়ৰ ভিতৰতে বেনিফিচিয়াৰীটো ডিলিট হৈ গৈছে ইয়াৰ পৰা আৰু আমি যিটো ডাটা ডিলিট কৰিব বিচাৰিছিলোঁ চাব পাৰে আপডেট প্ৰফাইলত গৈ কিনে চাইছোঁ ডেট অফ বাৰ্থ 24/1/2020 এইটো শুদ্ধ আছিলে এইটোৱে আমি ৰাখিছোঁ বাকীটোহে আমি ডিলিট কৰিছোঁ চ' এইদৰে আপোনালোকে বেনিফিচিয়াৰী ডিলিট কৰিব চ' পোষণ অফিচিয়েলছৰ এইটো ৰেছপনচিবিলিটি মেইনলি কৰিব লাগে তেওঁলোকে ডেশ্ববৰ্ডত গৈ কিনে আৰু তাৰ বাবে অংগনবাড়ী ৱৰ্কাৰসকলে তেওঁলোকে যেতিয়া গম পাব যে আমাৰ মাল্টিপল এণ্ট্ৰি হৈছে ভুলতে আপলোড হৈ গৈছে তেতিয়া তেওঁলোকে ছুপাৰভাইজাৰৰ থ্ৰুত আমাৰ ব্লক অফিচিয়েলছ বা ডিষ্ট্ৰিক্ট অফিচিয়েলছক অৱগত কৰিব আশা কৰোঁ বুজি পাইছে চ' থেংক ইউ ছ' মাছ আজিলৈ ইমানে ধন্যবাদ